হেল্ল' বন্ধুসকল, যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলোঁ আপুনি SBI PPF একাউণ্টত অটোপে কেনেকৈ সেট কৰিব পাৰে বা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন কেনেকৈ সেট কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি অনলাইন SBI PPF একাউণ্টত অটোপে সেট কৰিছে বা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰি ৰাখিছে আৰু সেইটো ডিলিট বা কেনচেল কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। আহক আপোনাক লৈ যাওঁ UnoSBI। এতিয়া আমি আমাৰ মোবাইলত আহিছোঁ আৰু UnoSBI ওপেন কৰি লৈছোঁ। UnoSBI ওপেন হোৱাৰ পাছত 6টা ডিজিটৰ যিটো লগইন এমপিন আছিলে সেইটো ব্যৱহাৰ কৰি আমি UnoSBIত লগইন হৈ যাম। এতিয়া আমি আমাৰ একাউণ্টত ডেশবৰ্ডত আহি গৈছোঁ। ইয়াত বেংকিঙৰ আণ্ডাৰত ফলক কেইখনমান দেখা পোৱা হৈছে বিভিন্ন অপচনৰ। ইয়াত প্ৰথমতে আমি এইটো লেফ্ট চাইডে স্ক্ৰল কৰিম। লেফ্ট চাইডে স্ক্ৰল কৰাৰ পাছত ডিপজিটছ আহিব। ডিপজিটছৰ আণ্ডাৰত ইনভেষ্ট মোৰ অপচন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। ইনভেষ্ট মোৰ ওপৰত ক্লিক কৰাৰ পাছত ডিপজিটছৰ আণ্ডাৰত মেনেজ ইয়ৰ ডিপজিটছ এটা অপচন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। মেনেজ ইয়ৰ ডিপজিটছৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ যিমান কেইটা FD, RD, PPF মানে যি ডিপজিট একাউণ্ট আপোনাৰ চলি আছে, এক্টিভ হৈ আছে সেইকেইটা ইয়াত দেখুওৱা হ'ব। যিহেতু মোৰ এটাই ডিপজিট একাউণ্ট মানে PPF একাউণ্ট ইয়াত এক্টিভ হৈ আছে সেইটো ইয়াত দেখুওৱা হৈছে। আপুনি আপোনাৰ লিষ্টখনৰ পৰা পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ যিটো একাউণ্ট আছে সেইটো বিচাৰি লওক আৰু তাৰ ওপৰত ক্লিক কৰি দিয়ক। মই এইটোৰ ওপৰত ক্লিক কৰি দিছোঁ। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে PPF একাউণ্টৰ বেলেঞ্চৰ ডিটেইলছ ইয়াত দেখুওৱা হ'ব। তলত দুটা অপচন পাম, ইনভেষ্ট মান্থলি আৰু ইনভেষ্ট লামচাম। আমি ইনভেষ্ট মান্থলিৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে যদি আপুনি অলৰেডি ষ্টেণ্ডিং ইনষ্ট্ৰাকচন অনলাইন কৰি থৈছে তেতিয়াহ'লে ইয়াত ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো দেখুওৱা হ'ব, মানে অটোপেটো দেখুওৱা হ'ব। এইটো যদি আপুনি এডিট কৰিব বিচাৰে পেঞ্চিলডালৰ ওপৰত ক্লিক কৰি আপুনি এডিট কৰিব পাৰে, আৰু যদি ডিলিট কৰিব লাগে বা কেনচেল কৰিব লাগে তেতিয়াহ'লে বিনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। আমি বিনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে ইয়াত দেখা পোৱা যাব এটা কনফাৰ্মেশ্যন সোধা হৈছে আপোনাক, আৰ ইউ চিয়'ৰ, ডু ইউ ৱান্ট টু ডিলিট দিছ ষ্টেণ্ডিং ইনষ্ট্ৰাকচন। যদি আপুনি সেইটো ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে য়েছ কৰক, নহ'লে ন' কৰিব। আমি ইয়াৰ ওপৰত য়েছৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া য়েছৰ ওপৰত ক্লিক কৰি দিম ষ্টেণ্ডিং ইনষ্ট্ৰাকচন ডিলিটেড। আমাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো ছাকচেছফুলি ডিলিট হৈ গৈছে। এতিয়াৰ পৰা নেক্সট যিটো ইনষ্টলমেণ্ট আছে তেতিয়াৰ পৰা আমাৰ আৰু পইচা নাকাটেও আৰু PPF একাউণ্টত অট'মেটিকেলি জমাও নহয়। আৰু এটা কথা মন কৰিব, যদি আপুনি অনলাইন ষ্টেণ্ডিং ইনষ্ট্ৰাকচন দিছিলে বা অটোপে সেট কৰিছিলে তেতিয়াহে অনলাইন আপুনি সেইটো ডিলিট বা কেনচেল কৰিব পাৰে। যদি অফলাইন মানে বেংকৰ মাধ্যমত গৈছিলে, ব্ৰাঞ্চত গৈ কৰিছিলে তেতিয়াহ'লে আপুনি ব্ৰাঞ্চত গৈ সেইটো বন্ধ কৰিব লাগিব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি SBI PPF একাউণ্টৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো অনলাইন বন্ধ কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে।